হ'ল কিয় কান্দি আছা আমি ইয়াত চুমনি যাই আহিছোঁ ইয়াত কি বুলি কয় এখন আমি চুমনি এখন কি বুলি কয় চুমনি ইয়াত চুমনিলৈ আহিছোঁ দেই আহাচোন আমি চুমনি কেনেকৈ চুমনি এয়া মুগা পোহে চাম এয়া চোৱাহিচোন কুদু এইটো কি বাৰু এইটো খৰিকা এইপিনে দি এয়া খৰিকা ফুটিলে আৰু হেৰিয়া মুগাটো হেৰি হৈ গ'ল সেয়া মুগা ফুটিলে নহয় তাৰপৰা এনেকৈ গছলৈ দি দিয়ে এনেকৈ বান্ধি দিয়ে আৰু গছলৈ এনেকৈ বগাই যায় পাত খায়গৈ এনেকৈ চাবা দেই তাৰপাছতে আমি এনেকৈ হোৱাৰ পাছত পাত খাই পিনে আকৌ নামি আহে তললৈ ব'লা দেখুৱাম মুগা এনেকৈ নধৰিবা আকৌ চিলিঙিয়েদিহে ধৰে এতিয়া এইটো ইমানটো হৈ গ'ল মুগা ইয়াতকৈ ডাঙৰ হ'ব ডাঙৰ হৈ পিনে মাইকী ওলাব তাৰপৰা পকা হ'ব চোৱা এয়া কেনেকৈ ধৰে দেখুৱাম আকৌ কেনেকৈ ধৰে দেখুৱাম সেইবিলাক দেখুৱাই দিছোঁ অকণমান এয়া ধৰি আছে চুমনি এজোপা মুগা ধৰিবলৈ হোৱা নাই এজোপা লগাই দিছেহে এজোপা পাত হৈ আছে ইয়াৰ পাতেই পাত এজোপা দিছেহে সেইয়া ধৰি আছে তালৈ যাম আহা সৰু সৰু চিলিঙি নললা কিয় এইয়া এয়া গোসাঁই কি কৰে বাৰু কোৱাচোন এয়া কি কৰিব বাৰু এয়া যে হ'ব ইয়াতকৈ ডাঙৰ হ'ব ডাঙৰ হৈ মাইকী ওলাই পকা হ'ব পকা হোৱাৰ পাছত কি হ'ব তাৰপাছতে হ'ব হেৰি মুগা তাৰপাছতে মানে সেয়া ধোৱাত দিব দি কৰি পিনে তাৰপৰা কাটিব ন কাটি পিনে তাৰপাছত সূতা ওলাই মুগা মেখেলা বয় চাদৰ বয় ৰিহা বয় যি বয় আৰু হয়নে সেয়া এয়া আমাৰ আপাৰ আচামৰ মানুহে চবেই চিনি পায় কিন্তু মধ্য আচাম গুৱাহাটী এইবিলাকত চিনি নাপায় মানুহে এনেকুৱা মস্ত মস্ত চুমনি থাকে চবৰে ইয়াতে পুহি থাকে আৰু গছৰ ইজোপা পৰা সিজোপালৈ দিয়ে কিমান সুন্দৰ পৰিৱেশ লগতে একদম ইয়াতে চব পায় শাক পাচলি একদম নলটেঙা ঢেকীয়া কচু কি খায় আৰু লগতে পুখুৰী আছে মাছ লগতে শাক পাচলি লগাই লৈছে শাক পাচলি দেখুৱাই আছোঁ এয়া নেমু লগাইছে লগতে এয়া ৰঙালাও লগাইছে অমিতা এইপিনে কল লগতে এখন বস্তু আনি লয় ইয়াত খাবলৈ আমি এতিয়া কি খাম ইয়াত এইখন এনেই বিচনাখন বনাই লৈছে শুবলৈ আকৌ আৰাম কৰিবলৈ এনে টঙি বুলি কয় এইটো টঙি ঘৰ আৰু এইটো এনেকৈ মানে আনি লৈছে আৰু বস্তু এইবিলাক খাবৰ কাৰণে পানী বটল গামলা খৰিকা এইটো বাদুৰ গুটি বুলি কয় এইটো বাদুৰ গুটি এনেকৈ মানে চৰাই মাৰে ধেনুখন মাৰাচোন ধেনুখন মাৰা পাৰিবানে ধেনুখন মাৰিবাচোন লগতে এইপিনে এয়া গছ এইপিনে জলকীয়া ৰুই লৈছে এয়া দেখুৱাই আছোঁ ৰ'বা এইপিনে দেখিছা এয়া লেচাই মাহ এইপিনে গোসাঁই মাৰিব এতিয়া ঋতুৰাজে ধেনু সেইটো গুচি গ'ল পৰা হৈ গ'ল এইয়া নেমু নেমু লগতে এইপিনে ৰঙালাও লগাই থৈছে এইপিনে ৰঙালাও ওপৰলৈ মোক মাৰি নিদিবা আকৌ পৰা মাৰিছে ধেনু সেয়া এইবিলাক কিবা কিবি শাকৰ পুলি কচু নলটেঙা ঢেকীয়া কি লাগে লগতে এইপিনে পুখুৰী মাছ ধৰিব পাৰি এইপিনে লগাই আছে নহয় শাক পাচলি এইটো কি এইটো তিয়ঁহ গছ হৈছে কোমোৰা এইপিনে এয়া তিতা কেৰেলা বাৰী এখন কৰি লৈছে আৰু খাবৰ কাৰণে আহি পিনে যাতে বেলেগত নিবিচাৰোঁ এইটো কি ওলাইছেনো পুলি তিয়ঁহ লেচাই মাহ মাৰি আছে হ'ব আৰু গুটি নষ্ট নকৰিবা আকৌ চৰাই আহিলে মাৰিব লাগিব নহয় এনেকৈ ৰখে মুগা চুমনিত নহ'লে চৰাই মুগা খাই পেলাবৰ কাৰণে ৰখি থাকে মানুহে ৰখি থাকে আৰু
চবেই নিজে নিজে ৰখি থাকে। এইবিলাক মুগা সৰু সৰু হৈ আছে। এইবিলাক মুগা সৰু সৰু দেখা পাইছেনে নাই? এইবিলাক সৰু সৰু মুগাটো সৰু সৰু দেখা পোৱা নাই চাগে। একদম টিকলা টিকলা হৈ আছে। অকণমানি হৈ আছে মুগাবোৰ। এয়া মানে এইটো মানে দুই ওলাব বুলি কয় আৰু দুইলে ৰখি আছে আৰু এয়া দুইলে ৰখি আছে মুগা। এইটোহে পুখুৰী, ইয়াৰ পৰা মাছ ধৰি খায়। এইটো ফিচাৰী কৰিব আৰু ফিচাৰীৰ কাৰণে খান্দি থৈছে। এতিয়া লোকেল মাছ সোমাই বৰ্তমান, কিন্তু এয়া পাৰ বান্ধি পিনে এইটো ফিচাৰী কৰিব বোলে। এইটো ফিচাৰী কৰিব, সেইপিনে এটা আছে সেইটো ফিচাৰী কৰিব। এয়া কিমান আজাদী জীৱন, কি ধুনীয়া পৰিৱেশ, থাকিলে মন মোৰ জুৰ পৰি যায়। কি ধুনীয়া পৰিৱেশ, এনেকুৱা ঠাই থাকিব মন যায়। এনেকেই আমি খেলা ধূলা কৰি ডাঙৰ দীঘল হোৱা উমলি জামলি সুন্দৰ পৰিৱেশ এটা আজি দেখুৱাই দিলোঁ। একচুৱেলি গাঁৱলীয়া মানুহে কেনেকৈ বসবাস কৰে একচুৱেলি নহয়, এয়া ফাৰ্মৰ লিখীয়া আৰু ধুনীয়াকৈ মুগা পুহি মুগাৰ কিমান মানুহে উপাৰ্জন কৰিছে। ঢকুৱাখানা হয় এয়া। ঢকুৱাখানাত কিহৰ কাৰণে বিখ্যাত, কিতাপত আহিয়ে থাকে। ঢকুৱাখানা কিহৰ বাবে বিখ্যাত, পাট মুগাৰ বাবে বিখ্যাত। এয়া মুগা খেতি কৰি আছে। এইটো খেতি নহয় একচুৱেলি, এইটো মুগা খেতি বুলি নকয় ন মা? খেতিয়ে নেকি? অঁ, খেতিয়ে হয় আৰু এইটো পলুটো, সেইটোহে পলু। পোকটো লিখা প্ৰথম একেই হয়। পোকটো লিখা একেই হয়। ভালকৈ নোৱাৰিলা এইটো। মাৰা। অঁ, গুটিটো কেনিবাই গুচি গ'ল। পাৰিছে আৰু এখন ৰেডিঅ' লগতে ৰেডিঅ' শুনি থাকে। ইয়াত টিভি চিভি পাবলৈ নাই, গতিকে ৰেডিঅ'খন আনি লৈ পুৰা বিন্দাছ। হৈ যায়।